গাইজ এতিয়া বাজিছে সন্ধিয়া 7:04 আৰু আজি আমাৰ ঘৰত এটা কঁঠাল ফালিছিলে। ভাবিলোঁ এটা কঁঠাল চেলেঞ্জকে কৰি দিওঁ, লাডু আৰু মই মিলি। কেনেকুৱা হ'ব বাৰু, চাই থাকক ভিডিঅ'টো। এয়া আমাৰ কঁঠাল। কঁঠালৰ চেলেঞ্জটোত যোন হাৰে তাৰ এটা ডাঙৰ বঢ়িয়া পানিছমেণ্ট হ'ব। পানিছমেণ্টটো চাবলৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো গাইছ মই কালিৰ পৰা কৈ আছোঁ মই জিকিম বুলি, তাই মানে চেলেঞ্জটো কৰি ভাবি আছে, সেইকাৰণে কৰি দিলোঁ, দেখাই দিলোঁ। পস্তাইছে এতিয়া। কাক গিল গাইজ চেলেঞ্জ কৰি বহুত বেয়া দিন আহি গৈছে। তো ইয়াত পানী খাইছে, চেনি খাই দিলে একো নহয়। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, কিয়নো আমাৰ সকলো ভিডিঅ' আপুনি চবতছে প্ৰথমতে পাবলৈ। কঁঠালগুটি কাৰ কাৰ ফেভৰেট? মোৰ কিন্তু বহুত ফেভৰেট। গৰমৰ দিনত কঁঠালগুটি থাকেই।